বিভিন্ন ঘটনা সেইখিনি যেতিয়া ঘটনা কৰিছে বিজয় যিটো আন্দোলন কৰা সময়ত দুজন প্ৰাণ যাবলগীয়া হৈছে। তাৰ কাৰণে দুখ প্ৰকাশ কৰিছো আৰু ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছো তেওঁলোকৰ হৃদয় আত্মাটো যাতে চিৰদিনলৈকে শান্তি থাকে। আৰু লগতে মই কাৰ্বি আংলং অঞ্চলৰ তৰফৰ পৰা যি সহযোগিতা কৰিব লাগে মই সহযোগিতা কৰিছো। তেওঁলোকৰ ডেড বডি ঘৰলৈকে মই পঠাই দিয়া হৈছে আৰু মই তেখেতসকলৰ যিটো শ্ৰাদ্ধ হ'ব মেমৰিয়েল ছাৰ্ভিচ মই নিজেও যাম। আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা একালীন সাহায্য মই দিয়া হৈছে 5 লাখ কৰি নিউজ নিউজ আৰু লগতে আমাৰ তেওঁলোকৰ 5 লাখ টকা একালীন কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ নামে দিয়া হৈছে। আৰু যিবিলাকৰ বজাৰৰ ক্ষতি কৰা ঘৰ ভাঙিছে পৰিয়ালত তেখেতসকলক আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা যি সহায়িতা কৰিব লাগে আমি সহায় কৰি আৰু এতিয়াও সহায় কৰি আছো। মই কাৰ্বি আংলং কাৰ্বি আংলং ৰাজ্যত কৰিব বিচাৰিছো জাতি জনগোষ্ঠীত কাৰ্বি আংলং আমি স্থায়ী শান্তি বুজাব লাগিব। কাৰ্বি আংলং স্থায়ী শান্তি হ'লে আমি কাৰ্বি আংলঙৰ যিকোনো আঁচনিবিলাকৰ পূৰণ হ'ব। স্থায়ী হোৱাৰ লগে লগে আমি মিলা প্ৰীতি থাকিব পাৰিব। লগতে যিবিলাকৰ সমস্যাবিলাকৰ আলাপ আলোচনা কৰি সমস্যাবিলাকৰ সমাধান কৰিব পাৰিম। অহাকালি আমি তেখেতসকলৰ লগত যিটো আন্দোলন কৰিছে তেখেতসকলৰ লগত আলাপ আলোচনা কৰা হ'ব। আমাৰ লগত চিফ মিনিষ্টাৰ তেখেতসকলক নিমন্ত্ৰণ কৰিছে মই নিজেও থাকিম আৰু তেখেতৰ যিবিলাকৰ নেতা দলৰ নেতাবিলাকত থাকিম আলাপ আলোচনা মাজত সমস্যাবিলাক হৈ যাব পাৰিম।